শংকৰদেৱ জন্মোৎসৱ সমিতিয়ে 4 দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনা জন্ম জয়ন্তী ভাগে উদযাপন কৰিবলৈ লৈছোঁ। আজি আমাৰ মূল সভা আছে। মূল সভাৰ আগে আগে আমাৰ এয়া ভাগৱত যাত্ৰা আৰম্ভ হৈছে। আমাৰ গজৰাজক লৈ আমি ভাগৱত যাত্ৰা আৰম্ভ কৰিছোঁ। এই ভাগৱত যাত্ৰাত আমাৰ 20খন গাঁৱৰ সমূহ ৰাইজে আমাক সহযোগিতা কৰিছে আৰু আমি ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতাৰে আমাৰ গুৰুজনা জন্ম জয়ন্তী ভাগ উলহ মালহে আমি পালন কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে বৃহত্তৰ অঞ্চলটো উঠি অহা যুৱক যুৱতীসকলক এক শৈক্ষিক বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে, গুৰুজনা কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে আমি এই আদৰ্শবিলাক দেখুৱাবৰ কাৰণে গুৰুজনা জন্ম জয়ন্তীৰ জৰিয়তে আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি মূল সভালৈ অৰুণাচলৰ সাহিত্য সভাৰ সভাপতি সন্মানীয় দৰ্জী থংচী ডাঙৰীয়া ইতিমধ্যে অহাৰ কথা। তেখেত নিৰ্দিষ্ট সময় আমাৰ মাজত উপস্থিত হ'ব আৰু বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। বিশিষ্ট ব্যক্তিসকলে আহি আমাক আজি এই ধৰ্মীয় দিশত তেওঁলোকে বিভিন্ন পৰ্যালোচনা কৰি আমাক ধৰ্মীয় জ্ঞান দিবলৈ আহিব। আমি সকলৰ প্ৰতি ধন্যবাদ জনাইছোঁ। আমি 20টা খেলৰ আঞ্চলিক ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু অনাগত দিনতো এই গুৰুজয়ন্তী ভাগে আমাক এই অঞ্চলটো উঠি অহা যুৱক যুৱতীক এই আদৰ্শবিলাক আৰু ডাঙৰ এটা কথা যে মহাপুৰুষ গুৰুজনা সৃষ্ট অংকীয়া ভাওনা ইতিমধ্যে কালি আমাৰ মূল তিথিৰ দিনা আমাৰ ৰাম বিজয় নাটক ৰুক্মিণী হৰণ নাটক আমাৰ কালি কুলিনাহনি গাঁৱৰ ৰাইজে প্ৰদৰ্শন কৰিছিল। ইমান সুন্দৰভাৱে তেওঁলোকে এক পুৰণি আৰ্হিৰে তেওঁলোকৰ নিৰ্দিষ্ট আৰ্হিৰে অংকীয়া ভাওনা ভাগ তেওঁলোকে প্ৰদৰ্শন কৰিছিল। আমি তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটিৰ জৰিয়তে অঞ্চলৰ উঠি অহা প্ৰজন্মবিলাকক সামাজিক সাংস্কৃতিক সকলো দিশত আগবাঢ়ি দিব এই কথাটো আপোনালোকৰ আগত আমি অৱগত কৰিলোঁ। ভাগৱত যাত্ৰা ইতিমধ্যে আমাৰ বিস্তৃত ভাগৱত যাত্ৰা আছিলে, কিন্তু বতৰৰ প্ৰতিকূল পৰিৱেশৰ বাবে আমি ভাগৱত যাত্ৰাটো চমুৱাব লগা হৈছে। আমি আৰু 1 কিলোমিটাৰ যাম। 1 কিলোমিটাৰৰ পৰা আমি আকৌ উভতি আহি আমি নামঘৰত আমাৰ ভাগৱত সোমাবহি। সেয়েহে আমি দেখিছে যে আমাৰ লোকাৰণ্য হৈছে এই ভাগৱত যাত্ৰা কাৰ্যসূচীটো আমাৰ এটা উল্লেখযোগ্য কাৰ্যসূচী। এই কাৰ্যসূচীৰ জৰিয়তে এই আধ্যাত্মিক চিন্তা চৰ্চা আৰু চেতনাবিলাক জাগ্ৰত কৰিবৰ কাৰণে আৰু সনাতন ধৰ্মৰ যি মূল ভেটি প্ৰতিষ্ঠা কৰিবৰ কাৰণে গুৰুজনাই যিটো আদৰ্শ দি থৈ গৈছে এই আদৰ্শক অনুপ্ৰাণিত হ'বৰ কাৰণে আমি এই কাৰ্যসূচীটো হাতত